everyone, good morning. মই সংগীতাই আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি ৰাতিপুৱাই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো। নিশ্চয় আপোনালোকে আজিৰ ভিডিওটো চাই ভাল পাব আৰু একদম শেষৰলৈকে চাই যাব। আজি হৈছে ভাদৰ 2 তাৰিখ আৰু আজি হৈছে ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন। আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা জন্মাষ্টমীৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। সকলোৰে জীৱনটো যেন সুখ শান্তি আৰু আনন্দৰে উপচি পৰক। আজি জন্মাষ্টমীৰ উপলক্ষে মই কিনো কৰিছো তাকে আপোনালোকৰ আগত দেখুৱাম। ভিডিওটো আপোনালোকে কন্টিনিউ কৰি চাই গৈ থাকিব। যিমানখিনি পাৰো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। নিশ্চয় চাই ভাল পাব। ঘৰত জন্মাষ্টমী কোনো আয়োজন কৰা হোৱা নাই, মাত্ৰ ধূপ আৰু চাকি লগাম তেনেকৈয়ে। নামঘৰত জন্মাষ্টমী পতা হৈছে, চুবুৰীৰ নামঘৰত। মই নামঘৰৰ পৰাও আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিওটো চাই গৈ থাকিব। এইফালে আমাৰ টিকলিজনী শুইয়ে আছে আৰু শুই থাকোঁতে মই কামখিনি কৰি লওঁ। ঘৰ মোহাৰিবলৈ আছে, বহুতখিনি কাম আছে। আপোনালোককো দেখুৱাই গৈ থাকিম, আপোনালোকেও চাই গৈ থাকিব। নহ'লে তাই উঠিলে একো কাম কৰিব নোৱাৰোঁ, সেইটো কাৰণে। আজৰি হৈ গ'লো আৰু এতিয়া বাকী কাম কেইটামান কৰিবলগীয়া আছে, মই কৰি লওঁ। তাৰপিছতে গা ধুবলৈও আছে। মই আপোনালোকক দেৰিকৈ লগ পাই আছোঁ। যিহেতুকে আমাৰ ঘৰ এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, বনাই আছে, আধা পকা আৰু আধা কেঁচা। সেইটো কাৰণে মাটিৰো অকণমান মোহাৰিবলগীয়া হৈছে। মই তাকো আপোনালোকক ভিডিঅ' কৰি দেখুৱাই দিছোঁ। আজি ৰ'দটো খুব বেছি চোকাকৈ ওলাইছে, সেইটো কাৰণে খুব গৰম উঠি আহি আছে। এতিয়া গা পা ধুই আহি লওঁ আৰু তাৰপাছতে আপোনালোকক আকৌ লগ পাম। ভিডিঅ'টো চাই যাব। এইফালে আজিৰ ৰ'দ চাওক। কিমান চোকা। এইফালে গা ধুই পিনে আহি গ'লোঁ আৰু এতিয়া ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তিটো ধুই মেলি অকণমান চাফা কৰিব লাগিব। তাৰপাছত ধূপ ধূনা লগাম। এইফালে দেখিছে নাই, বাপেক জীয়েক উঠি গ'ল, কিন্তু তম্বু সেনেকৈ আছে। তম্বু চম্বু মই উঠাই লওঁ। তাৰপাছতে চাহ খাব লাগিব। অকণমান ভোক লাগি গৈছে। সময়টো বহুত হ'লগৈ, 8:30 বাজিলে। আপোনালোকে মোক দুই এজনে কমেণ্ট কৰি মোক কমেণ্ট বক্সত কৈ আছিলে যে আপোনাৰ ঘৰৰ মানুহক নেদেখোঁ ভিডিঅ'ত, বা ভিডিঅ'ত নলিয়াই কিয়, তেনেকৈ। নে ঘৰৰ মানুহ নাই নেকি? আছে, মোৰ ঘৰত মা দেউতা আছে, হাজবেণ্ডো আছে, আপোনালোকে জানেই। মা দেউতা এতিয়ালৈকে মোক ইউটিউবৰ জগতখনত ছাপোৰ্ট কৰা নাই, লাহেকৈ চাগে ছাপোৰ্ট কৰিব। সেইটো কাৰণে উলিয়াবলৈ বেয়া লাগে। কেতিয়াবা উলিয়াম আৰু আপোনালোকৰ আগত দেখুৱাম, কিয়নো নেদেখুৱাম। হাজবেণ্ডে ছাপোৰ্ট কৰে। কেতিয়াবা মই এডিট কৰিব নোৱাৰিলেও তেওঁ এডিট কৰি দিয়ে।
কিন্তু মানে অকণমান লাজ কৰে, সেইটো কাৰণে ভিডিঅ'ত নুলিয়াওঁ। কেতিয়াবা ক'ৰবাত গ'লে খন্তেক সময় তেনেকৈ উলিয়াই দিওঁ। বৰ বিশেষ এনেকৈ কথা ক'বলৈ বা কেমেৰাৰ আগত ওলাবলৈ লাজ কৰে, সেইটো কাৰণে আপোনালোকৰ আগত নেদেখুৱাওঁ। তেনেকুৱা একো নাই, বিশেষ কাজিয়া পেচাল বা কিবা তেনেকুৱা একো নাই। বাষ্ট এতিয়ালৈকে ছাপোৰ্ট কৰা নাই, কাৰণ মই গাঁৱত থাকোঁ যিহেতুকে, সেইটো কাৰণে অকণমান প্ৰব্লেম আৰু। পিছৰ পৰা আপোনালোকক ভালকৈ ক'ম কেতিয়াবা সময় সুবিধা মিলিলে। আজি যিহেতুকে বহুত ব্যস্ত, সেইটো কাৰণে ইমানখিনিকে কৈ থৈ দিলোঁ। নামঘৰলৈ বুলি ওলাই আহিছোঁ দেই। ভালে কিমান ৰ'দ চাওক। নমুনা মোক দিয়া। আজিৰ মোৰ কেমেৰামেন ভণ্টি হয় দেই, বৃষ্টি। তাই কেমেৰা কৰিব, কিমান পাৰে তাই দেখুৱাবলৈ চেষ্টা কৰিব। Mania dah kalau saya kok. Hai kau jom. Hai. Hai. Hey pala Daisy. Ah Daisy. Ki kau isa bohi asa. Ulias. Ibu di bawah ulaba kaya pokile. Abi polis ada. Wah, ki koisa tumi? Ki koisa? Ki koisa no mone jani? Ebale. Bishoni laisa. Oi, oi, oi. Ebale. Ki koisa? Sang mà video coi sao tiba-tiba. Hai kau jom. Hai. Efalle ভাত শাক বনাইছে। ভাত শাক নহয়, ৰুটি। আপুনি কি বনাইছে? চাপানি বনাইছে? ৰুটি বইছে নি? ভাজি বুট দাইল ভাজি ৰুটি পুৰিছে ফেলাইছে। দেখি পিয়াবাই আগত হেৰিচোন আমাৰ বৰ কেনি গ'ল এজনী হ'ব খাই গৈ যাওক। কেমেৰামেন বেলেগ হৈ গ'ল যে ইউটিউবত ওলাব চব খাই গৈ দিয়ক।
এইজনী নিকিতা এফালে নামঘৰলৈ বুলি আহি বন্ধুহঁতৰ ঘৰ পাই গ'লোহি তাত ইমান গৰম সেইটো কাৰণে ইয়ালৈ বুলি আহিছিলোঁ কি পৰা আহি গা পা ধুই এফালে পাছফালে এতিয়া অকণমান ৰখি দিছোঁ ইমান বেছি গৰম সেইটো কাৰণে আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই